एवरीवन गुड मॉर्निंग एतिया टाइम हल 9:10 শুই উঠিলো উঠি কেনে চাহ পানী খালো আজি গা ধোৱা নাই আজি লাইট তাজমহলৰ কাম কৰিম তাজমহলটো সম্পূৰ্ণ হোৱাই নাই আগো যিবিলাকে ভিডিঅ'বিলাক চাই আছে তেওঁলোকে গম পায় লাইট তাজমহল কি তো কামখিনি কৰি লওঁ কৰি কেনে আপোনালোকক লগ পাই আছো কাম চাম কৰা যদি সোনকালে হয় আপোনালোকক এটা ঠাই লৈ যাম আপোনালোকে টাইটেল চাই গমে পাইছে ক'ত লৈ যাম ভিডিঅ'বিলাক চাই ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব বেয়া লাগিলেও কমেণ্ট কৰি জনাব কি ভুল হৈছে কি হোৱা নাই নেক্সট ভিডিঅ'ত এইখিনি শুধৰাবলৈ চেষ্টা কৰিম তো আপোনালোকে কমেণ্টটো নকৰে লাইকো নকৰে ভিউজো নহা হৈছে আপোনালোকে নাচায়ে তো কমেণ্ট লাইক কৰিব বুলি আশা কৰিলোঁ তো বলক তাজমহলৰ কাম কৰোঁ লগ পাই আছোঁ আপোনালোক তাজমহলৰ কাম হ'ল দেৰিয়ে হ'ল কাম হোৱাতে অলপ কাম হোৱাৰ পিছত গা পা ধুলোঁ ভাত পানী খাই কেনে এতিয়া ভিডিঅ'টো বনাই আছোঁ তেতিয়া ভিডিঅ'টো বনোৱা নহ'ল বহুত গৰম লাগি আছিল তাৰপিছত ভোকো লাগি আছিল তো সেইকাৰণে ভিডিঅ'টো তেতিয়া নবনালোঁ এতিয়া বনালোঁ অলপ ফ্ৰেছ হৈ কেনে তেতিয়া একদম গাটো কি কম ঘামে জুমে একদম বেয়া হৈ আছিল সেইকাৰণে বনোৱা নহ'ল চাওক কিমান ৰ'দ দি আছে আপোনালোকে চাওক ইমান ৰ'দ ইমান গৰম বেয়া গৰম দিছে তো বেক কেমেৰা দি দেখাই আছোঁ এয়া চাওক এইবিলাক বেৰা বান্ধিলোঁ এইবিলাক মোটামুটি কাম হ'লে চাওক বেৰা বান্ধিলোঁ আজি ইখন বান্ধিলোঁ আৰু ইখন বান্ধিলোঁ ইখন বান্ধা হোৱা নাই থৈ দিছোঁ বহুত গৰম আজি সেইকাৰণে বেছি কাম কৰা নহয় ইপিনেদি এইখন দৰ্জা হ'ব ন সেইকাৰণে ইয়াৰ কামখিনি কৰা নাই মোটামুটি ইমান মানত এটা খুঁটা থাকিব ধামলৈকে তো সেইকাৰণে এইখনৰ কাম হোৱা নাই আৰু ইয়াত থকা কামি বান্ধিব আছে চাই লওক এইখনত বহুত কাম আছে থকা কামি বান্ধিব আছে তাৰপিছত এইখন ভালকৈ কোবাব আছে বহুত কাম আছে আৰু এদি চাওক এই দুখন বেৰা সোমাই দিছোঁ এখনৰ ভিতৰত এখন বাহিৰৰ পৰা দিলে নিমিলে ইখন যদি বাহিৰৰ পৰা দিওঁ তথাপিও নিমিলে কাৰণ এই তলত যোনখন চাঙৰ বেৰা আছে এইখন অলপ সৰু হৈছে হিচাপ লোৱাতে ভুল হৈছে হিচাপ লোৱাতে ভুল হোৱা নাই আপোনালোকৰ বাহিৰৰ পৰা কৈ আছোঁ চাই লওক ভিতৰৰ পৰা দেখুৱাম বলক বাহিৰত যাওঁ এয়া চাওক বাহিৰৰ পৰা এটি বেছি ওলাই থাকিল তলৰ চাংখন ইখন বেৰা বাহিৰৰ পৰা দিছোঁ ইখন ভিতৰৰ পৰা দিছোঁ যদি ইখন বেৰাও বাহিৰৰ পৰা দিওঁ চাওক কিমান দূৰ আহি যায় ইয়াত আহি যায় এই চাঙৰ সমানে গুচি যায় তো সেইকাৰণে এইখন ভিতৰৰ পৰা দিলোঁ আমাৰ মিলিল হয় কিন্তু এই খুঁটাটো ভিতৰত দিব লাগিল হয় ভিতৰত দিয়াৰ লগে লগে এই চাঙৰ কামি কাটি কেনে ভৰাই দিব লাগে তো সেইকাৰণে নাকাটলোঁ আমি ভাবিলোঁ চাঙৰ কামি নাকাটাকৈ খুঁটাটো দিওঁ সেইকাৰণে এইখিনি হ'ল একো নাই এইখন ভিতৰৰ পৰা দিলোঁ এইখন বাহিৰৰ পৰা দিলোঁ একেই হ'ল তেতিয়াহ'লে এইখন বাহিৰৰ পৰা থাকিলে দেখাত ভাল হ'ল হয় কিন্তু কামটো একে হৈছে চাই লওক ইয়াতো সেই একে বেৰাখন ভিতৰৰ পৰা দিছোঁ বেৰাখন বাহিৰৰ পৰা দিব লাগিলে এই খুঁটাটো ভিতৰত সোমাই কেনে তলৰ চাংখন কাটি কেনে পুতব লাগিল হয় সেইকাৰণে এইখনৰ ভিতৰৰ পৰা দি দিলোঁ চাই লওক ইয়াতো সেই একে এইটো খুঁটাটো ভিতৰত দিব লাগিল হয় এইখন বেৰা ভিতৰৰ পৰা দিছোঁ এইখন বাহিৰৰ পৰা দিছোঁ মানে কি মাজৰ খুঁটাটো বাহিৰত আছে ইটো খুঁটা ভিতৰত দিব লগা হৈছে এইখন বেৰাত কাৰণ ইখনো যদি ভিতৰত দিওঁ ইখন বাহিৰত দিব লাগে
বাহিৰত দিয়াৰ লগে লগে চাওক, বাহিৰত দিয়াৰ লগে লগে এইখিনিদি হয় বেৰাখন ইমান মানেদি হ'ব। তো তলৰ যোনখন চাঙত নাথাকে বেৰা, তো কামটো নহ'ব সেনেকৈ দিলে। তো সেইকাৰণে এইখন ভিতৰৰ পৰা দিলোঁ, ইয়াতো ভিতৰৰ পৰা দিলোঁ। চাই লওক, ইয়াত চাওক, ইয়াত ইখন বেৰা, ইপিনৰ যোনখন বেৰা আছে এইখনো ভিতৰৰ পৰা দিলোঁ আৰু ইখনো ভিতৰত দি দিলোঁ। বাহিৰেদি দিলেও নিমিলে চাওক, ইমান মানে দি আহি যায়, আহি গ'লে তলত চাঙৰ কামি কমি যায়, চাঙৰ কামি। তো ইখন যদি আমি বাহিৰে দি দিওঁ, ইখনো চাওক চাংখনৰ কাৰণে নিমিলে, মিলিল হয় গোটাই চাংখনতে মিলিল হয়, কিন্তু আমি এই তলত চাঙৰ কামি কাটি কাটি এই খুঁটাবিলাক বহাব লাগিল। তো আমি সেইটো কাম নকৰিলোঁ, কাৰণ ইয়াত যেতিয়া কামিবিলাক কাটিম তেতিয়া এই চাংখন কমজোৰি হৈ যাব। আৰু প্লাছ ইয়াত যদি খুঁটাটো দিওঁ, চাওক ইয়াত যদি খুঁটাটো দিওঁ, ইয়াত মানে কি ইয়াতে ভিতৰত যাব, এই কামিটোৰ ইপিনে থাকিব খুঁটাটো, ইফালে থাকিব। তো ইফালে যেতিয়া থাকিব খুঁটাটো, ইয়াতে ফাঁক হৈ যাব নিশ্চয়, ইয়াততো ফাঁক মাৰা বুদ্ধি নাই। তো ইদি হাপা শিয়াল যিকোনো বস্তু ইয়াত বল দিয়াৰ লগে লগে এই কামিবিলাকতো নৰম হৈ যাব ন। এই কামিটো যেতিয়া ইয়াত কাটি দিম, ইয়াত যেতিয়া কাটি দিম এইটো কামি নৰম হৈ গ'ল, ইয়াত আমি থকা কামি আৰু এটা বান্ধিব লাগিল, ইয়াতে এটা বান্ধিব লাগিল, তো কামটো নহ'ব। সেইকাৰণে এই দুখন এনেকৈ দিলোঁ, এইখন বেৰাই দি দিলোঁ, এখন বেৰাই দিলোঁ, সোমাই দিলোঁ। ইয়াতে কাম আছে চাই লওক, ইয়াতে কামি বব লাগিব, এইখন বেৰাত কামি বব লাগিব, এইখন বেৰাত কামি বব লাগিব। হোৱাৰ পিছত ইয়াতে আমি বান্ধি দিম, বান্ধি দিলে জব্দ হৈ গ'ল বেৰাখন। তো চাওক এইখন বেৰাৰ কাম হোৱা নাই, এইখন বেৰা মানে বৰ্তমান যেনেকৈ থৈ দিছোঁ এনেকৈ থাকিব। চাওক এখন দৰ্জা, প্ৰথমতে কৈছোঁৱে এখন দৰ্জা, ইয়াতে এটা খুঁটা লাগিব, এইখিনিমানত খুঁটা লাগিব, কাৰণ এইটো দৰ্জাৰ খুঁটা হ'ব। ইয়াৰ পৰা ইয়ালৈকে দৰ্জাখন থাকিব, তো হৈ যাব। লওক আৰু চাঙৰো কাম কমপ্লিট হোৱা নাই তলৰ, আমি ভাবিছোঁ ওপৰৰ কামখিনি কমপ্লিট কৰি কিনে চাঙৰ বেছি কাম নাই। ইয়াতে এইটো চাঙৰ খুঁটা হ'ব, ইয়াতে মাজত এটা হ'ব আৰু সেই তাত এটা হ'ব, 3টা খুঁটা পুতিব আছে এইখিনি। আৰু এইখন ইপিনৰ ছাইডৰ বেৰাখন এইখন কমপ্লিট হৈছে, ইফালৰ এইখনৰ বান্ধটো দিয়া নাই, কাৰণ ইয়াতে দৰ্জাৰ লগত একেলগে বান্ধিম। ইয়াতো একে হৈছে, এইখন ভিতৰৰ পৰা দিছোঁ, বাহিৰৰ পৰা দিলে নিমিলে, কৈ আছোঁ ইমানখিনি। আৰু এটা কথাকে যদি বাৰে বাৰে কোৱা আপোনালোকে আমনি পাব, তো আপোনালোকে জানে, গোটেই কৈছোঁৱে। এয়া চাই লওক, আপোনালোকক দেখাই থাকিম তাজমহলটো কিমানখিনি হ'ল কিমানখিনি হোৱা নাই। আৰু কালি কাম কৰিম, কালি আবেলি কৰিম, কালি পাৰিলে ভিডিঅ' বনাম, আৰু নোৱাৰিলে পৰহি পাই যাব ভিডিঅ', আৰু কমপ্লিট হোৱা ভিডিঅ' পাই যাব, কিমান খৰচ গ'ল, কিমান দিন লাগিল, এইবিলাক চববিলাক জনাই দিম আপোনালোকক। ফাৰ্ষ্টতে কৈছিলোঁ এঠাইলৈ কাম হ'লে যদি সময় হয় এঠাইলৈ ফুৰিব যাম। এতিয়া হ'ল আপোনাৰ 3টা বাজিল, তো বহুত সময় আছে হাতত, ইয়াতে মোটামুটি 6টা বজাত সন্ধিয়া হয়। তো অলপ ৰ'দটো কমক, চাওক কিমান ৰ'দ দি আছে, এই ৰ'দত যোৱাটো সম্ভৱ নহয়। চাওক কিমান ঘাম পাইছে এইখিনি টাইম, তাকো ছায়াতে আছোঁ। তো ৰ'দ কমিলে আপোনালোকক লৈ যাম, আপোনালোকক একেবাৰে তাতে লগ পাই আছোঁ। মোৰ জীৱনৰ ফাৰ্ষ্ট শিক্ষা ইয়াৰ পৰা লৈছোঁ, এইখন স্কুলৰ পৰা, সেইকাৰণে ভাবিলোঁ আপোনালোকক দেখুওৱা। মোৰ ফাৰ্ষ্ট শিক্ষা LP স্কুলৰ পৰাই হয়, এইখনে LP স্কুল। মই পঢ়ি থকা সময়ত এইবিলাক ৱাল নাছিল, গেট নাছিল, এইবিলাক নাছিলে, এইবিলাক গছবিলাকো নাছিল। তো এইখন গেট হয়, ইয়াৰ পৰা সোমাই যাই কিনে আগত এইবিলাকো একো নাছিল। ইয়াৰ গকুল গছ আপোনালোকে হয়তো চিনি পায় সকলোৱে। বৰ্তমান গকুল লগা নাই, এইবিলাক ফুলিছে চাওক, কিন্তু হোৱা নাই বৰ্তমানো। এডাল জাম গছ, জাম ফুলি কিনে হৈ গ'ল, আৰু অহাবাৰহে আহিব।
এইটো নতুনকৈ বান্ধিছে, আমি থাকোঁতে নাছিলে। এইটো বৰ্তমান পিছঘৰ হয়। বৰ্তমান লাইনো দিছে। আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, 500 মিটাৰ হয় স্কুলখন। ফাৰ্ষ্ট শিক্ষা ইয়াৰ পৰা লৈছিলোঁ, LP স্কুল। ইয়াতে ক মান, খ মান, দ্বিতীয় মান, তৃতীয় মান এইবিলাক এইটো আমি থাকোঁতে আছিলে। আমি ইমান ধনীয় নহয় স্কুলত দিব কাৰণে এইবিলাক নাছিলে। এইবিলাক পানীৰ টেংকি, এইবিলাক চাই লওক, নতুনকৈ বহাইছে। আমি থাকোঁতে এইটো দমকল আছিলে, বৰ্তমান নাই। বৰ্তমান এইবিলাক বহাইছে নতুন নতুন, এইবিলাক পানীৰ। এয়া বাথৰুম পায়খানা আমি থাকোঁতে আছিল, বৰ্তমান বন্ধ হৈছে। বৰ্তমান ইপিনে বনাইছে, ইয়াৰ পৰা পানী ওলাই। চাব, দেখাই দিওঁ। তাৰপিছত ইটো ঘূৰাব লাগিব চাগে। পানী নাই, পানী থাকিলে ওলাল হয়, টেংকিত পানী নাই। চাওঁ আৰু এবাৰ ট্ৰাই কৰি। নাই, পানী নাই কাৰণে এইটো ফিল্টাৰ, ইয়াতে ফিল্টাৰ হয়, সেইকাৰণে ইয়াত জমা হয় এইবিলাক। এইটো ৰান্ধনী ঘৰ, ভাত বনাই। আমি থাকোঁতে নাছিলে, আমাৰ টাইমত ভাত খোৱা নাছিলে। আমি থাকোঁতে এইটো আছিলে, এইটো ঘৰটো আছিলে। ইয়াতে পঢ়িছিলোঁ ক মান, দ্বিতীয় মান, তৃতীয় মান, চতুৰ্থ মান। এইটো ৰাস্তা আছিল, বৰ্তমান বন্ধ কৰি দিছে। বৰ্তমান এইটো ৰাস্তা, আৰু তেতিয়া অফিচ ঘৰ এইটো আছিল, আমিয়ে পুতিছিলোঁ। এইখন স্কুলত বহুত স্মৃতি আছে, সকলোৰে থাকে ফাৰ্ষ্ট শিক্ষা লোৱা স্মৃতি। ইয়াৰ পৰা শিক্ষা জীৱন আৰম্ভ হয়। ইয়াতে ক মান, দ্বিতীয় মান, তৃতীয় মান, চতুৰ্থ মানলৈ আছে। 5ৰ পৰা হাইস্কুলত গৈছোঁ, 5ৰ পৰা 10লৈকে। তাৰপিছত 10ৰ পিছত কলেজত গ'লোঁ। এখন অংগনাবাদী বুলি যে কয়, অংগনাবাদী হয়, সৰু ল'ৰা ছোৱালীবিলাকৰ কাৰণে। এইবিলাক নতুনকৈ বহাইছে, এইবিলাক নতুনকৈ বহাইছে। বৰ্তমান এয়া লেট্ৰিন বাথৰুম, বেক চাইডটো এইটো স্কুলৰ। চাই লওক কি ধুনীয়া পৰিৱেশ। এইটোও নতুনকৈ বহাইছে, বেছি দিন হোৱা নাই, মোটামুটি 1 মাহ হ'ল। আমি থাকোঁতে এইটো দমকলটো আছিলে। আৰু এইটো ওচৰতে মন্দিৰ, কালী মন্দিৰ গাঁৱৰে। স্কুলখনৰ নাম হ'ল গেৰুৱা দেৱানবৰী LP স্কুল। সকলোৰে এই LP স্কুলৰ পৰাই আৰম্ভ হয়। কিছুমানৰ ধৰক ঘৰৰ অৱস্থা ভাল হ'লে প্ৰাইভেট স্কুলত দিয়ে, শংকৰদেৱ ইংলিছ মিডিয়াম। তো সকলোৰে একে, ফাৰ্ষ্ট শিক্ষা য'ৰ পৰা আৰম্ভ হয় তাৰ স্মৃতিবোৰ কোনোদিনা পাহৰি যোৱা নাযায়। তেনেদৰে আপোনালোকক দেখুৱালোঁ মোৰ LP স্কুলখন। আপোনালোকক দেখুৱাম হাইস্কুল, কলেজ এইবিলাকো দেখুৱাম। মোৰ জীৱনৰ কথাবিলাকো ক'ম, আপোনালোকক শ্বেয়াৰ কৰিম আপোনালোকৰ লগত। এখন চাই লওক, 360 ভিউ এটা। আজিলৈ এইখিনিয়ে, নেক্সট ভিডিঅ'ত লগ পাম, তেতিয়ালৈকে বাই বাই।